সুপ্ৰভাত, গুড মৰ্ণিং। আৰু আজি আহিছোঁ অলপ ৰাজহাঁহক খাদ্য দিবৰ কাৰণে। ৰাজহাঁহকেইটা দেখি আছিলোঁ, বহুত ভাল লাগিলে। গতিকে আগতে ৰাজহাঁহৰ ওচৰত আহিব ভয় লাগে, দৌৰাই দিয়ে, কিন্তু আজি একো কৰা নাই, দৌৰোৱাও নাই। ৰাজহাঁহ হৈছে মা সৰস্বতীৰ বাহন, আৰু সেইকাৰণে নেক্সট ছেমিষ্টাৰটো যাতে ভালে কুশলে যায়, একো অপায় অমংগল নহওক, বেগ চেগ নালাগক, তাৰে প্ৰাৰ্থনা কৰি আৰু আজি মানে ৰাজহাঁহকেইটাকো অলপমান প্ৰাৰ্থনা কৰিলোঁ, মা সৰস্বতীক যাতে গৈ কয় আৰু ৰাজহাঁহবোৰ বহুত স্মাৰ্ট হয়। সিহঁতে মানুহক সোনকালে মনত ৰাখিব পাৰে। আজি মই খাদ্য দিছোঁ, কালি যদি মোক দেখে সিহঁতে মোৰ পিছে পিছে ঘূৰি ফুৰিব, ইমান মনত ৰাখিব পাৰে। চাব, নেক্সট ভিডিঅ'ত মই দেখাই দিম আপোনালোক। ৰাজহাঁহৰ লগত একেলগে মুড়ি খাইছোঁ, ৰাজহাঁহকো খুৱাইছোঁ, গৰুটো আহিছে চাওক, গৰুটোকো দিব লগা হৈছে মই। আৰু ৰ'ব, ৰাজহাঁহকো খাওঁ, ময়ো খাওঁ, একেলগে কয় যে ইহঁতৰ এই চৰাই চিৰিকটিবোৰৰ লগত এনেকৈ সময় কটাই বহুত ভাল লাগে। আপোনালোকেও কেতিয়াবা কটাই চাব। মানে কি ক'ম আৰু, ইয়াতকৈ আৰু সুখ মানে পৃথিৱীত একো নাই বুলি ক'ব লাগিব। এইটো চাওক, মোৰ পিছফালে ৰখি আছে এইটো। মই ভাল পাওঁ, মই এইবোৰ ভাল পাওঁ। ইমানবোৰ ৰাজহাঁহৰ মাজত আছোঁ আজি। চাওক, শব্দ শুনক, মাত শুনক, মাতটো এবাৰ শুনক সিহঁতৰ কেনেকৈ। অলপমান সাৱধান কিন্তু দেই। এতিয়া বাৰু মোক একো কৰা নাই, সিহঁতক খাদ্য দি আছোঁ কাৰণে, কিন্তু এনেই সচৰাচৰ কিন্তু ৰাজহাঁহে মানুহ দৌৰায়। আৰু কোনোবা সৰু ল'ৰা ছোৱালীয়ে যদি চাই আছে, তেনেহ'লে অলপ মানে এনেকৈ ওচৰত নাযাব ইমান, সিহঁতে দৌৰাই দিব। আৰু যদি ভয় খাই দৌৰে, বেছি দৌৰাব। গতিকে অলপমান সাৱধান আৰু। ময়ো একাপ চাহ খাই লওঁ। ৰাজহাঁহকেইটাক ব্ৰেকফাষ্ট কৰোৱালোঁ, কিন্তু এতিয়া মই নিজেও কৰোঁ। চাহ একাপ নোখোৱাকৈ মনটো ভাল নালাগে বাৰু। ৰাস্তাৰ কাষতে দোকান এখনত খাওঁ। আৰু চাওক, এডাল কিমান ডাঙৰ গছ, গছৰ তলত বহি আছোঁ। এই ঠাইখিনিৰ নাম কি জানেনে? গছৰ তল। আৰু গছৰ তল কি হয়, লাহে লাহে গম পাব, নেক্সট ভিডিঅ'বোৰ চাই থাকিব। শুকান ৰুটি দুটাও খাই লওঁ বাৰু ঘুগুনিৰ লগত। আপোনালোকৰো দেখি লোভ লাগিছে চাগে। একো নাই, অলপ আপোনালোকে ৰেষ্ট কৰক, মই খাই কৰি আকৌ ভিডিঅ'টো আৰম্ভ কৰিম। গতিকে অলপ ৱেইট কৰক। ভিডিঅ'টো শেষ কৰাৰ আগতে আমাৰ সেউজীয়া অসমখনৰ কেইটামান দৃশ্য আপোনালোকে চাই লওক, নিশ্চয় ভাল পাব আৰু লগতে শ্বেয়াৰো কৰিব। আজিৰ এই ভিডিঅ'টো বনোৱাৰ মোৰ একমাত্ৰ উদ্দেশ্য আছিল যে এই প্ৰাকৃতিক দৃশ্যসমূহ চাই আমি যাতে মনত অলপ শান্তি লাভ কৰিব পাৰোঁ। মই আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু
বৰ বিশেষ একো নাছিল ভিডিঅ'টোত আছিল, কিন্তু সেই যিবোৰ আমাৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য তাকে দেখুৱালোঁ। আমাৰ সোণৰ অসমখন, সেউজীয়া অসমখন দেখুৱালোঁ, লগতে আমাৰ এই চৰাই চিৰিকটিবোৰ দেখুৱালোঁ, বান্দৰ দেখুৱালোঁ। গতিকে এইবোৰ এটা প্ৰাকৃতিক দৃশ্য হয়, প্ৰকৃতিয়ে দিছে আমাক। এই ভিডিঅ'টো চোৱাৰ পাছত অলপ হ'লেও মনত কিবা এটা শান্তি পাবই, মই আপোনালোকক গেৰাণ্টি দিব পাৰোঁ। আৰু শ্বেয়াৰ কৰিব এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। ধন্যবাদ আজিৰ কাৰণে।